নমস্কাৰ আসামিজ ট্ৰেন্ডিং চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ ঘোষণা পঞ্চম অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে দিব লাগিব বিশেষ পৰীক্ষাত উত্তীৰ্ণ নহলে 2 মাহৰ পাছত পুনৰ বহিব লাগিব পৰীক্ষাত শিক্ষা বিভাগৰ এক ডাঙৰ সিদ্ধান্ত আৰু অসমৰ শিক্ষা বিভাগে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে দিব লাগিব বিশেষ পৰীক্ষাত উত্তীৰ্ণ নহলে 2 মাহৰ পাছত পুনৰ বহিব লাগিব পৰীক্ষাত আৰু অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই এটা জৰুৰী খবৰ পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে দিব লাগিব বিশেষ পৰীক্ষা যদি পৰীক্ষাত অনুত্তীৰ্ণ হয় অৰ্থাৎ যদি পৰীক্ষাত পাছ নকৰে তেন্তে পুনৰ সেই ছাত্ৰ বা ছাত্ৰীয়ে আন এক পৰীক্ষাত বহিব লাগিব 2 মাহ পিছত বহিব লাগিব বিশেষ পৰীক্ষাত অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে দিব লাগিব বিশেষ পৰীক্ষা আৰু পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যদি পৰীক্ষাত উত্তীৰ্ণ নহয় তেন্তে 2 মাহ পিছত পুনৰ বহিব লাগিব পৰীক্ষাত আৰু অসমৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বাগজান পুনৰ জ্বলিছে আৰু বাগজানত পুনৰ জ্বলিছে বাগজানত জুই আৰু পুনৰ বাগজানত জুই জ্বলিছে এই মুহূৰ্তত জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো বাগজানত সংঘটিত হৈছে পুনৰ জুই বাগজানত দুটাকৈ স্থানত দপদপকৈ জ্বলিছে জুই আৰু বাগজানত দুটাকৈ স্থানত জ্বলিছে জুই এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ বাগজানত পুনৰ জুই দংহৰ দিশে তিনিচুকীয়াৰ যি বাগজান সেয়া দংহৰ দিশে গতি কৰিছে আৰু আগতেও বাগজানত জুই জ্বলিছিল আৰু এইবাৰো তাৰ পুনৰাবৃত্তি ঘটিছে অইল ইণ্ডিয়া লিমিটেডৰ তৈল খনন আৰু উৎপাদনৰ বাবে আহিছে ভয়ংকৰ বিপদ আৰু অইল ইণ্ডিয়া লিমিটেডৰ তেল খনন আৰু উৎপাদনৰ বাবে বাগজানত সংঘটিত হৈছে জুই বাগজান EPSৰ সমীপত যোৱা কেইবাটাও বছৰ ধৰি জ্বলি আছে জুই আৰু অসমৰ বাগজানত পুনৰ জুই জ্বলিছে দিবলৈছো বহু চৰ্চিত তথা শ্বাহৰুখ খানৰ পাঠান ছবিক লৈ এটা ডাঙৰ খবৰ পাঠান উপাৰ্জনৰ সুনামি আৰু যি বিতৰ্কিত ছবি আছিল বহুতে ট্ৰেণ্ড চলাইছিল বয়কট আৰু তাৰ পিছত 25 জানুৱাৰীত মুক্তি পাইছিল শ্বাহৰুখ খানৰ পাঠান ছবি আৰু শ্বাহৰুখ খানৰ পাঠান ছবিয়ে কেইবাটাও ৰেকৰ্ড ভংগ কৰিছে ইতিমধ্যে বিশ্বজুৰি পাঠানৰ উপাৰ্জনৰ সুনামি আৰু কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শ্বাহৰুখ খানৰ পাঠান ছবিয়ে কি অভিলেখ ঘটাইছে আমি এই মুহূৰ্তত জনাইছো 48 ঘণ্টাৰ ভিতৰত 235 কোটি টকা উপাৰ্জন কৰিছে শ্বাহৰুখ খানৰ বহু চৰ্চিত তথা বিতৰ্কিত ছবি পাঠান ছবিয়ে বিশ্বজুৰি পাঠানৰ উপাৰ্জনৰ সুনামি আৰু দুটা দিনত 235 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে শ্বাহৰুখ খানৰ পাঠান ছবিয়ে ভংগ কৰিলে কেইবাটাও ৰেকৰ্ড পাঠানৰ দ্বিতীয় দিনৰ উপাৰ্জনো শীৰ্ষত সকলো ভাৰতীয় চিনেমাৰ ৰেকৰ্ড ভংগ কৰিলে শ্বাহৰুখ খানৰ পাঠান ছবিয়ে KGF চেপ্টাৰ 2ৰ ৰেকৰ্ড ভাঙিলে পাঠান ছবিয়ে মাত্ৰ দুদিনতে বিশ্বজুৰি গোটেই বিশ্বতে 235 কোটি টকা উপাৰ্জন কৰে শ্বাহৰুখ খানৰ পাঠান ছবিয়ে ভাৰতত 135 কোটি টকা উপাৰ্জন কৰিছে পাঠান ছবিয়ে আৰু পাঠান ছবিয়ে তেওঁ অভিলেখ গঢ়িছে বহু চৰ্চিত যি পাঠান ছবি আছিলে 25 জানুৱাৰীত মুক্তি লাভ কৰিছিল আৰু এসপ্তাহত পাঠানে 400 কোটি টকা উপাৰ্জন কৰাৰ সম্ভাৱনা ধাৰ্য কৰা হৈছে আৰু শ্বাহৰুখ খানৰ পাঠান ছবিয়ে ইতিমধ্যে কেইবাটাও ৰেকৰ্ড ভংগ কৰিছে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে মাত্ৰ 23 দিনত লিখি উলিয়ালে সম্পূৰ্ণ কোৰাণ অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে মাত্ৰ 23 দিনত লিখিলে কোৰাণ শ্বৰীফ আৰু পবিত্ৰ কোৰাণ শ্বৰীফ মাত্ৰ 23 দিনত লিখি সম্পূৰ্ণ কৰিলে পুলৱামাৰ ছাত্ৰীগৰাকীয়ে দিন ৰাতি একাহাৰ কৰি লিখিছিল কোৰাণ ছাত্ৰীগৰাকীক লৈ গৌৰৱান্বিত সমগ্ৰ জম্মু কাশ্মীৰবাসী অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম চিৰাট আৰু সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে গৌৰৱৰ কথা হাতেৰে কোৰাণ লিখি সম্পূৰ্ণ কৰা ছাত্ৰীক চিৰাটক পুৰস্কৃত কৰা হয় অতি শুদ্ধ আৰু সুন্দৰভাৱে চিৰাটে লিখি উলিয়ালে পবিত্ৰ কোৰাণ শ্বৰীফ
আজিৰ সমাজৰ বাবে চিৰাটৰ দৰে কন্যাৰ প্ৰয়োজন আছে বুলি উল্লেখ শিক্ষকৰ। অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে মাত্ৰ 23 দিনত লিখি উলিয়ালে ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ধৰ্মপুথি কুৰাণ শ্বৰীফ। আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি কেইবাটাও ডাঙৰ ঘোষণা কৰে। মুহূৰ্তত সেই ঘোষণাকেইটা শুনাই ল'ব বিচাৰিছোঁ। ক্লাছ 5ত এটা ফাইনেল এক্সামিনেশ্যন হ'ব। যদি ষ্টুডেণ্টে ফেইল কৰে, he or she will be given a chance within 2 months. 2 মাহৰ ভিতৰত তেওঁ এটা স্পেচিয়েল পৰীক্ষা দি যদি পাছ কৰে, he or she will be promoted to class 6. Otherwise, that student will be detained in class 5 for another year. Class 8ত এটা ফাইনেল এক্সামিনেশ্যন একে ধৰণে। যদি পাছ কৰে ক্লাছ 9লৈ প্ৰমোশ্যন হ'ব। যদি ফেইল কৰে 2 মাহৰ ভিতৰত আৰু এটা পৰীক্ষা দিব লাগিব। সেই পৰীক্ষাটোতো যদি ফেইল কৰে, he or she will be retained in the same class for another year. Class 9ৰ যি বছৰেকীয়া পৰীক্ষা বোৰ্ডৰ এক্সামিনেশ্যনৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিছোঁ। ক্লাছ 10 আগতে আছিল এইটো স্কুল লিভিং এক্সামিনেশ্যন, কিন্তু এতিয়া আমাৰ মেইন স্কুল লিভিং এক্সামিনেশ্যনটো হ'ব ক্লাছ 12, কাৰণ ক্লাছ 12লৈকে এইটো আমাৰ স্কুল এডুকেশ্যন। আমি এতিয়া অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, there will be kind of final examination at class 5. Class 5ত এটা ফাইনেল এক্সামিনেশ্যন হ'ব। যদি ষ্টুডেণ্টে ফেইল কৰে, he or she will be given a chance within 2 months. 2 মাহৰ ভিতৰত তেওঁ এটা স্পেচিয়েল পৰীক্ষা দি যদি পাছ কৰে, he or she will be promoted to class 6. Otherwise, that student will be detained in class 5 for another year. Class 8ত এটা ফাইনেল এক্সামিনেশ্যন একে ধৰণে। যদি পাছ কৰে ক্লাছ 9লৈ প্ৰমোশ্যন হ'ব। যদি ফেইল কৰে 2 মাহৰ ভিতৰত আৰু এটা পৰীক্ষা দিব লাগিব। সেই পৰীক্ষাটোতো যদি ফেইল কৰে, he or she will be retained in the same class for another year. ক্লাছ 9ৰ যি বছৰেকীয়া পৰীক্ষা বোৰ্ডৰ এক্সামিনেশ্যনৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিছোঁ। ক্লাছ 10 আগতে আছিল এইটো স্কুল লিভিং এক্সামিনেশ্যন, কিন্তু এতিয়া আমাৰ মেইন স্কুল লিভিং এক্সামিনেশ্যনটো হ'ব ক্লাছ 12, কাৰণ ক্লাছ 12লৈকে এইটো আমাৰ স্কুল এডুকেশ্যন। আমি এতিয়া অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, there will be kind of final examination at class 5. Class 8ত এটা ফাইনেল এক্সামিনেশ্যন হ'ব। যদি ষ্টুডেণ্টে ফেইল কৰে, he or she will be given a chance within 2 months. 2 মাহৰ ভিতৰত তেওঁ এটা স্পেচিয়েল পৰীক্ষা দি যদি পাছ কৰে, he or she will be retained in the same class for another year. Class 9ৰ যি বছৰেকীয়া পৰীক্ষা বোৰ্ডৰ এক্সামিনেশ্যনৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিছোঁ। ক্লাছ 10 আগতে আছিল এইটো স্কুল লিভিং এক্সামিনেশ্যন, কিন্তু এতিয়া আমাৰ মেইন স্কুল লিভিং এক্সামিনেশ্যনটো হ'ব ক্লাছ 12, কাৰণ ক্লাছ 12লৈকে এইটো আমাৰ স্কুল এডুকেশ্যন। আমি এতিয়া অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, there will be kind of final examination at class 5. Class 5ত এটা ফাইনেল এক্সামিনেশ্যন হ'ব। যদি ষ্টুডেণ্টে ফেইল কৰে, he or she will be given a chance within 2 months. 2 মাহৰ ভিতৰত তেওঁ এটা স্পেচিয়েল পৰীক্ষা দি যদি পাছ কৰে, he or she will be promoted to class 6. Otherwise, that student will be detained in class 5 for another year. Class 8ত এটা ফাইনেল এক্সামিনেশ্যন একে ধৰণে। যদি পাছ কৰে ক্লাছ 9লৈ প্ৰমোশ্যন হ'ব। যদি ফেইল কৰে 2 মাহৰ ভিতৰত আৰু এটা পৰীক্ষা দিব লাগিব। সেই পৰীক্ষাটোতো যদি ফেইল কৰে, he or she will be retained in the same class for another year. ক্লাছ 9ৰ যি বছৰেকীয়া পৰীক্ষা বোৰ্ডৰ এক্সামিনেশ্যনৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিছোঁ। ক্লাছ 10 আগতে আছিল এইটো স্কুল লিভিং এক্সামিনেশ্যন, কিন্তু এতিয়া আমাৰ মেইন স্কুল লিভিং এক্সামিনেশ্যনটো হ'ব ক্লাছ 12, কাৰণ ক্লাছ 12লৈকে এইটো আমাৰ